আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বৰালি মাছৰ এটি ৰেচিপি। অতি কম সময়ৰ ভিতৰতে হোৱা এটি টেষ্টি ৰেচিপি। ইয়াৰ বাবে আমাক লাগিব বগা সৰিয়হখিনি মিক্সিত পেষ্ট কৰি লোৱা হৈছে। লগতে আমাক লাগিব দুটা মিডিয়াম সাইজৰ পিঁয়াজকেইটা আমি মিহি মিহিকৈ কাটি ল'ম। লগতে আমাক তেলত দিবলৈ লাগিব কেইটামান পাঁচফোৰণ। প্ৰথমতে মাছখিনি ভাজি লোৱা হ'ল। মাছখিনি ভজাৰ পাছতে একেটা কেৰাহীতে আমি পাঁচফোৰণ কেইটা দিব লাগিব। তেলখিনি গৰম হোৱাৰ পাছত দিব পাঁচফোৰণখিনি দিয়াৰ পাছত আমি ইয়াত মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিম। পিঁয়াজখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পাছতে আমি পেষ্ট কৰি লোৱা বগা সৰিয়হখিনি পিঁয়াজত দি পুনৰ ভাজি ল'ম। লগতে নিমখ, সোৱাদ অনুসৰি, পৰিমাণ অনুসৰি হালধি এইখিনি দিয়া হ'ব। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই মই। এনেদৰে ভজাৰ পাছতে আমি ভাজি লোৱা মাছ আপোনালোকৰ আন্দাজ মতে দিব, কেইপিচ মাছ ব্যৱহাৰ কৰে। মাছখিনি দিয়াৰ পাছত গোটেইখিনি অকণ লৰাই ল'ব লাগিব। লৰাই লোৱাৰ পাছতে আমি ইয়াত গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানীখিনি দিয়াৰ পাছত উতলিবলৈ দিব লাগিব। উতলিবলৈ দিয়াৰ পাছতে আমাৰ এই টেষ্টি ৰেচিপিটো ৰেডি হৈ গ'ল। অতি কম সময়ৰ ভিতৰতে হোৱা ৰেচিপি, লগতে খাবলৈ বহুত সোৱাদদায়ক এটি ৰেচিপি হয় এইটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু লগতে কমেণ্ট কৰি জনাব যে ৰেচিপিটো কেনেকুৱা পালে। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে উপভোগ কৰি যাব পাৰে। লগতে লাইক এটা কৰি দিবলৈ একেবাৰেই নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক।